আন্তৰ্জাতিক কৃষ্ণ ভৱনাথ তীৰ্থ সংঘ অৰ্থাৎ ইস্কন গুৱাহাটীয়ে এইবাৰ গুৱাহাটী জগন্নাথ ৰথযাত্ৰা উৎসৱ 2022 আয়োজন কৰিছে। এই ৰথযাত্ৰা এক 9 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। প্ৰথম দিনা অৰ্থাৎ 1 জুলাই দিনা এই কাৰ্যসূচী আৰম্ভ হ'ব ৰথযাত্ৰা। এই ৰথযাত্ৰা আৰম্ভ হ'ব আমাৰ পল্টন বজাৰ মণিপুৰী বস্তিত থকা যিটো পুৰণা অপ্সৰা চিনেমা হল, এই তাৰ সন্মুখৰ পৰা এই ৰথযাত্ৰা আৰম্ভ হৈ উলুবাৰী হৈ ভঙাঘৰ হৈ গণেশগুৰি হৈ তাৰপৰা গণেশগুৰি RP ৰোডেদি গৈ লাষ্ট গেট পাব। লাষ্ট গেটৰ পৰা বেলতলা তিনিআলি হৈ আমাৰ বেলতলা বজাৰ মাজেদি যোৱা ৰাস্তাৰে গৈ জয়ানগৰ চাৰিআলিত থকা যিটো জগন্নাথ মন্দিৰ আৰু সাংস্কৃতিক প্ৰকল্প আছে আমাৰ ইস্কনৰ, তাত খাব। আমাৰ মুকলি যিটো আমি এই ৰথযাত্ৰাটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰাৰ আগতে এখন উদ্বোধনী সভা অনুষ্ঠিত হ'ব। এই উদ্বোধনী সভাত আমি আমাৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছোঁ, কিন্তু আমাক এতিয়াও নিশ্চয়তা দিব পৰা নাই। তথাপি আমি আশা ৰাখিছোঁ আমাৰ মাননীয় আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ মন্ত্ৰী শ্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মাননীয় জলসম্পদ মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকালৈ অহাৰ সম্ভাৱনা আছে। আৰু তাৰোপৰি আমাৰ সাংসদ মাননীয় শ্ৰীমতী কুইনুজা আৰু আমাৰ গুৱাহাটী মিউনিচিপেল কৰ্পৰেশ্যনৰ মেয়ৰ শ্ৰী মৃগেন শৰণে আৰু আমাৰ সাংবাদিক সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীব আৰু সৰভোগ মইনাবাৰী সত্ৰ ডেকা সত্ৰাধিকাৰ শ্ৰী অপূপ বৰদলৈ, এইখিনিকে আমি আশা ৰাখিছোঁ। কিন্তু এতিয়া কিমান মানুহ উপস্থিত থাকে এইটো আৰু সময়েহে ক'ব। তাৰপিছত উল্টা ৰথেৰে আমাৰ সামৰণি পৰিব। উল্টা ৰথ অনুষ্ঠিত হ'ব 9 জুলাই দিনা। 9 জুলাই দিনা আমাৰ কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পৰা আৰম্ভ হৈ আমাৰ পাণবজাৰ ফাঁচী বজাৰ মাজেদি গৈ যিটো আমাৰ শনি মন্দিৰত যিটো MS ৰোড আছে, সেই MS ৰোডেদি পুৰণা জেলৰ আগেদি গৈ 4 নম্বৰ গেট হৈ AT ৰোড পাব। AT ৰোডৰ পৰা আকৌ পুনৰ এই পল্টন বজাৰ হৈ আমাৰ যিটো উলুবাৰী পোৱাৰ আগত উলুবাৰী পুৰণীয়া সেতুৰ আগত যিটো ASTC পাৰ্কিং আছে, ভলভ' পইণ্ট বুলি কয়, তাত খাব। আৰু তাতে এই উৎসৱৰ 9 দিনীয়া উৎসৱৰ